নমস্কাৰ। মোৰ অবজাৰভেশ্যনত যিখিনি হৈছে মই দেখি শুনি বুজি যিটো প্ৰেক্টিকেল কৰি পাইছোঁ লাইফটো সেইটোকে ক'ব বিচাৰিছোঁ আজি অলপমান বিষয়বস্তুটো। মই যিখিনি মানুহৰ লগত আছোঁ, যিটো পৰিৱেশত আছোঁ, সেই মানুহখিনিক মই যেনেদৰে পাইছোঁ মই সেই কথাকে ক'ব গৈ আছোঁ। চ' আমাৰ মনবিলাক সদায় অতীতৰ কথাখিনিকে পাতি বা সৰহসংখ্যক মানুহ মই যিমানখিনি অবজাৰভেশ্যনত পাইছোঁ সৰহসংখ্যক মানুহ অকল অতীতত হৈ যোৱা ঘটনাৰাজিৰ বিষয়ে আলোচনা কৰি থকা দেখোঁ মই প্ৰায়। ঘৰতে হওক, বেলেগ মোৰ কৰ্মস্থলীতে হওক বা লগৰীয়াৰ লগতে হওক, আমি সৰহসংখ্যকে অকল অতীতত হৈ যোৱা কিছুমান কথাকেই পাতি সেই কথাটোতে আমি সুখী হওঁ বা সেই কথাটোতে আমি দুখী হওঁ। কেতিয়াবা সেই কথাটোক লৈ আমি বহুত বেছি ভৱিষ্যতলৈ উৰা মাৰি দিওঁ যে ভৱিষ্যতে এইটো কাৰণে এইটো হ'ব পাৰে, এনেকুৱা ধৰণৰ বহুত বেছি খেলি মেলি সৃষ্টি হৈ যায় মাইণ্ডত। চ' সেইটো কৰি পাইছোঁ যে একচুৱেলি আমি পাতিছোঁ বা আমি সেই বিষয়ে আলোচনা কৰিছোঁ বা আলোচনা কোনোবাই কৰি আছে তাত মই শুনি আছোঁ, তাত কোনো কথা নাই, তাত কোনো খেলি মেলি নাই। বাট যেতিয়া আমি সেই অতীতত হৈ যোৱা কথাটোক লৈ আমি কাজিয়া কৰোঁ বা আমি অন্তৰত আঘাত দিওঁ বা আঘাত পাওঁ কোনোবাই কিবা ক'লে মানে, সেই কথাটোত মই সদায় প্ৰশ্নবোধক লগাওঁ যে একচুৱেলি অতীতত যিটো হৈ গ'ল সেইটোত কোনো সেইটো অস্তিত্ব নাথাকে। অতীতত ঘটা ঘটনাবিলাকৰ বা ভৱিষ্যতে হ'বলগীয়া ঘটনাবিলাকৰ প্ৰকৃতাৰ্থত অস্তিত্ব এই পৃথিৱীত একো নাথাকে। এই কথাটো বুজাটো বহুত বেছি কঠিন যে এইটো ৰিয়েলাইজ কৰিবলৈ বহুত বেছি কঠিন যে অতীত আৰু ভৱিষ্যত যিটো আমি কওঁ সেইটো বৰ্তমানেই হয়। অতীতটো বৰ্তমানেই আছিলে, অতীতত যিটো হৈছিলে, আৰু ভৱিষ্যতে যিটো হ'ব সেইটো বৰ্তমানতে হ'ব। চ' এই যে যিটো কয় বৰ্তমানত জীয়াই থাকিবলৈ মানুহ শিকিব লাগে, সেই বৰ্তমানত সেই কথাটো বুজিবলৈ মোৰ প্ৰায় 3 বছৰ লাগি গ'ল যে একচুৱেল বৰ্তমানটোতহে আমি আছোঁ। বৰ্তমানতে সকলো সলনি হৈ আছে, বৰ্তমানটোৱে সদায় অতীত হৈ যায় বা বৰ্তমানটোৱে ভৱিষ্যত হ'ব। চ' তাক লৈ আমি আমাৰ মাইণ্ডত খেলি মেলি সৃষ্টি কৰি লোৱাটো কিমান বেছি যুক্তিসংগত মই সেই কথাটো আপোনালোকলৈ এৰিছোঁ, কাৰণ মই যিটো প্ৰেক্টিকেল কৰিছোঁ সেইটোৱে আপোনালোকক ক'ব পাৰিম। সেইটো এটা কথা। আৰু 2 নম্বৰ কথাটো হৈছে কি, যিটো আমাৰ দৈহিক গঠন বা আমাৰ যিটো আমি মই বুলি ভাবি পিনি জীয়াই থাকোঁ, এতিয়া মই গৈ লাষ্টত পাইছোঁগৈ যে একচুৱেলি আমি মই বুলি ক'বলৈ এই পৃথিৱীত তেনেকুৱা কোনো স্থায়িত্ব নাপাওঁ। মই বুলি কৈ মই ভাবেৰে কিবা এটা কাম কৰিবলৈ বা মই ভাবেৰে যিকোনো ক্ষেত্ৰতে মানে নিজৰ ইগ'টো বঢ়াই কাম কৰিবলৈ মই কোনো ধৰণৰ তাত স্ক'প নাপাওঁ, মানে বুজি নাপাওঁ মই কথাটো। হয়তো আপোনালোকৰ মোৰ কথাখিনি শুনি খেলি মেলি লাগিব পাৰে মাইণ্ডত, কাৰণ যিসকলে বাৰু ভিতৰলৈ গৈ মাইণ্ড অধ্যয়ন কৰে বা মাইণ্ড ৰিডিং কৰিব জানে তেওঁলোকে বুজি পাব বা লাইফটোৰ ভিতৰলৈ যি গৈছে অলপ চলপ। চ' সেই দুটা কথা মই বুজি নাপালোঁ যে আমি মই ভাবেৰে জীয়াই থকাৰ কোনো অস্তিত্ব নাই পৃথিৱীত। 2 নম্বৰতে আমাৰ সৰহসংখ্যক মানুহে সদায় অতীত আৰু ভৱিষ্যতৰ কথা পাতি গোটেই সময় নষ্ট কৰি দিয়ে, যিটো নেকি সম্পূৰ্ণ অমূলক। ঠিক সম্পূৰ্ণ অমূলকো নহয়, কাৰণ মানুহ জীয়াই থাকিবৰ কাৰণে অতীত আৰু ভৱিষ্যতটো লাগিবই। বাট সেই দুটাক লৈ যেতিয়া মানুহে দুখ কৰে বা উগ্ৰ হৈ যায় বা এনেকুৱা ধৰণৰ যিবোৰ খেলি মেলি কৰে, মানে সেইখিনিক লৈ মই কোনো যুক্তি বিচাৰি নাপাওঁ, কোনো মানে চাইণ্টিফিক যুক্তিও বিচাৰি নাপাওঁ, কোনো মানসিক যুক্তিও মই বিচাৰি নাপাওঁ। কিন্তু মনোবিজ্ঞানে পাব পাৰে, কিন্তু এজন চেল্ফক বিচৰা মানুহৰ কাৰণে সেইখিনি কথাৰ কোনো যুক্তি নাথাকে। 3 নম্বৰ কথাটো হৈছে কি, 3 নম্বৰ কথাটোতো আৰু ইণ্টাৰেষ্টিং। 3 নম্বৰ কথাটো হৈছে আমি মাইণ্ডটোক লৈ কিমান খেলি মেলিকৈ জীয়াই থাকোঁ। সেইটোতে একদম বেছি মাথা মৰা কাম সেইটোৱে যে আমি মাইণ্ডটোক লৈ ইমান বেছি আমি মাইণ্ডটোৰ দ্বাৰা পৰিচালিত হৈ জীয়াই থাকোঁ যে আমি পাহৰিয়ে থাকোঁ যে আচলতে আমাৰো ক্ষমতা এটা আছে যে মাইণ্ডটোক আমাৰ তলত আনি কাম কৰোৱাব পৰা বা মাইণ্ডটোক বুজি পাব পৰা আমাৰো ক্ষমতা অকণ আছে। কিন্তু অতি দুখৰ বিষয় এইটো যে আমি গোটেই জীৱন জন্মৰ পৰা
মৃত্যুলৈকে পাৰ কৰি দিওঁ কেৱল মাইণ্ডটোৰ দ্বাৰা পৰিচালিত হয়। আমাৰ মনৰ দ্বাৰা পৰিচালিত হয় আমি গোটেই জীৱনটো পাৰ কৰি দিওঁ। বাট একচুৱেলি আমাৰ মাইণ্ডটো বুজিবলৈ আমি নিজেই চেষ্টা নকৰোঁ। চ' সেইটো প্ৰেক্টিকেলত মই পাইছোঁ যে কি একচুৱেলি মাইণ্ড বোলাও আমাক কোনো ধৰণৰ এটা স্থায়ী বস্তু নাথাকে। মাইণ্ডটো জাষ্ট আমাৰ কি হয় এটা ফ্ৰিকুৱেঞ্চি হয়, থটৰ ফ্ৰিকুৱেঞ্চি, যিটো নেকি ডেইলি 7,000 থট আমাৰ নৰ্মেল মানুহৰ উঠে, 7,000 ডেইলি উঠে। চ' আমি যদি মেডিটেশ্যন কৰোঁ বা এনেকুৱা ধৰণৰ একাগ্ৰ হৈ থাকিব পৰা ক্ষমতাখিনি আমাৰ যদি গেইন কৰোঁ, তেতিয়া কি হয় মাইণ্ডটো ওৱান পইণ্টেড হৈ যায়। আৰু ওৱান পইণ্টেড হোৱাৰ পাছত আপোনাৰ যিটো থট আমাৰ চিন্তা উঠি থকা যিটো ফ্ৰিকুৱেঞ্চি হয়, ইটোৰ পাছত সিটো ইটোৰ পাছত ইটো, সেইটো একদম বহুত বেছি তললৈ নমাই আনিব পাৰি, আৰু চাব পাৰি মাইণ্ডটোক যে চাওঁ মোৰ মাইণ্ডটোত এতিয়া কি চিন্তা উঠি আছে বা মোৰ মাইণ্ডটো এতিয়া কি কথা ভাবি আছে। যেতিয়াই মোৰ মাইণ্ডটোক চাওঁ বুলি আমি ভাবোঁ বা কৰোঁ, তেতিয়া মই পাইছোঁ যে সেইখিনি সময়ত মাইণ্ডটো ব্লেংক হৈ যায়। সেইখিনি সময়ত মাইণ্ডত একো কথাই নাহে যেতিয়া আমি মাইণ্ডটো চাওঁ বুলি লওঁ। সেইটো এটা প্ৰেক্টিকেল কৰি পোৱা কথা। আৰু শেষত পাইছোঁগৈ যে মাইণ্ড একচুৱেলি এটা মাইণ্ডটো এটা ফলছ। কেৱল মানুহৰ মনটো বাহ্যিক পৃথিৱীখনত জীয়াই থাকিবৰ কাৰণে আমি য'ত জীয়াই আছোঁ মানুহ হিচাপে, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে, তাত কৰ্ম কৰি যাবৰ কাৰণে আৰু এজ এ হিউমেন লাইফ জীয়াই থাকিবৰ কাৰণেহে আমাৰ মাইণ্ডটোৰ প্ৰয়োজন হয়। বাকী কিছুমান অলাগতিয়াল কথাত আমাৰ মাইণ্ডটো কোনো কাৰণতে প্ৰয়োজন নহয়। আমি সম্পূৰ্ণৰূপে মাইণ্ডটোৰ পৰা ছেপাৰেট হৈ থাকিব পৰা আমাৰ ক্ষমতাখিনি থাকে যদিহে আমি মেডিটেশ্যন কৰোঁ, কিছুমান ছেল্ফ হেল্প বুক ভালকৈ যদি একাগ্ৰ চিত্তে পঢ়োঁ। প্ৰথম অৱস্থাত কি হয়, ছেল্ফ হেল্প বুক বা এই ধৰণৰ স্পিৰিচুৱেল ছায়েন্সত কিতাপবিলাক পঢ়োঁতে বুজি পোৱা নাযায়। তাত গোটেই কথাবিলাক কাহিনী আকাৰত দিয়া থাকে। চ' কাহিনী আকাৰৰ পৰা নিজৰ প্ৰেক্টিকেল লাইফটো উলিয়াব পাৰিব লাগিব। প্ৰেক্টিকেল লাইফৰ লগত সেই কাহিনীটো ৰিলেট কৰিব পাৰিব লাগিব। তেতিয়াহে আমি সেই কিতাপবিলাকৰ যিবোৰ ভাৱ গধুৰ কথা, যিটো দ্বাৰা বুজাব বিচাৰিছে আমাক জীৱনটো বুজিবৰ কাৰণে কৈছে, চ' তেতিয়া আমি বুজি পাম। অন্যথা আমি সদায় যেনেদৰে জীয়াই আছোঁ তেনেদৰে সুখ দুখ নোপোৱাৰ আশা, কিবা এটা লাইফত পাবলৈ থাকি যোৱা নিচিনাকৈ সেনেকেই জীয়াই থাকিম আমি। বৰ্তমানটোক লৈ আমি কেতিয়াও জীয়াই থাকিব নোৱাৰিম। আৰু সেইটোকে আমি আমাৰ আধ্যাত্মিক ভাষাত কয়, এইটো মায়া বুলি কয়, যে সংসাৰখন মায়া। একচুৱেলি মায়াৰ অৰ্থটো লাহে লাহে যেতিয়া উপলব্ধি কৰিছোঁ যে সেইটো একো কথাই নহয়, জাষ্ট বুজি পোৱাটোৰ লগত কথা, জীৱনটোক বুজি পোৱাটোৰ লগত কথা, নিজৰ মনটোক বুজি পোৱাটো কথা মেইন। চ' য'ত আছোঁ আমি পৰিয়াল হৈ সমাজখন বুজি পোৱাটো কথা, বা আমাৰ সমাজখনলৈতো অলপ পিছলৈ যাব লাগে। আমি যিটো পৰিয়ালত আছোঁ সেই পৰিয়ালটোত থকা প্ৰত্যেকজন ব্যক্তিক বুজি পোৱাটো মেইন কথা। আৰু আধ্যাত্মিকতাই সেইটোকে শিকায় যে প্ৰথমে নিজক বুজি পাবলৈ শিকায়, ছেল্ফটো বুজি পাবলৈ শিকায়। তাৰপাছত আপোনাৰ ঘৰৰ বাকীখিনি পুত্ৰ পৰিবাৰ, মা দেউতা, বাই ভনী, এইখিনিক বুজি পাবলৈ শিকায়। কিবা এটা সুখতে হওক বা দুখতে হওক, সেইখিনি মুহূৰ্তত যদিহে মোৰ মাৰ কিবা এটা হৈছে, মাৰ মনটো বেয়া লাগিছে, সেইখিনি মাৰ ঠাইত নিজকে ৰাখি পিনি মাৰ কিয় মনটো বেয়া লাগিব পাৰে, সেই যিটো বুজাৰ ক্ষমতা, সেইটো বুজি পোৱাৰ ক্ষমতাখিনি নাই। ঠিক তেনেকৈ সমাজখনত যিবোৰ খেলি মেলি সৃষ্টি হৈ থাকে, সেইখিনি খেলি মেলি কিয় সৃষ্টি হৈছে, তাক বুজি পাবৰ কাৰণেহে আপোনাক হেৰি কৰে, আপোনাক উদগনি যোগায় আমাৰ আধ্যাত্মিক বিজ্ঞানে। বাট সেইটোক আপুনি শুদ্ধ কৰি দিবলৈ যাবলৈ হ'লেহে হিচাপত আপোনাক মানে সমাজৰ পৰাই বহিষ্কাৰ কৰি দিব যদিহে আপোনাৰ সাহস নাথাকে। চ' প্ৰেক্টিকেলত সেইখিনিয়ে আহিছে যে
লাইফটো চিম্পলকৈ জীয়াই থাকিব লাগে। শাস্ত্ৰত কোৱা নিচিনা স্থিতপ্ৰজ্ঞ, বাট মই ইমান ভিতৰলৈ নাযাওঁ শাস্ত্ৰলৈ, বাট উপলব্ধি নহয় স্থিতপ্ৰজ্ঞটো কি মই আগতো কৈছিলোঁ। কিন্তু চিম্পুল ভাষাত ক'বলৈ গ'লে স্থিতপ্ৰজ্ঞ মানে আমাৰ মনত উঠি থকা চিন্তা ভাৱনাখিনি কমাই আনি পিনি জীৱনটো এজ ইট ইজ জীয়াই থকা। বৰ্তমান সময়ত যিটো হৈ আছে, যিটো কাম ঘটি আছে, সেইটোৰ লগত জীয়াই থকাটোৱেই হ'ল স্থিতপ্ৰজ্ঞতাৰ প্ৰথম লক্ষণ। তেতিয়া কি হয়, আমাৰ যিটো আমাক কৰ্ম কৰি যোৱাৰ যিটো ফল আমি আশা কৰি থাকোঁ, সেই ফলটো যদি সিদ্ধি হয় বা ভাল হয়, তাতো কোনো ধৰণৰ ফল হয়, সেই দুইটাতে মানে আমাৰ মাইণ্ডটোৱে বেছি কনফ্লিক্ট সৃষ্টি নকৰে। তো চিম্পুল ভাষাত আজি কথাখিনি শ্বেয়াৰ কৰিবলৈ মন গ'ল, বহুত দিন শ্বেয়াৰ কৰা নাছিলোঁ। এইটো কাৰণে কৰা নাছিলোঁ যে মই কিছুমান থিয়ৰী কৰি আছিলোঁ। এই অলপ লকডাউনৰ পাছৰ পৰা মই কিছুমান থিয়ৰী কিতাপ পঢ়ি আছিলোঁ আৰু কিছুমান মানুহৰ লগত তেওঁলোকৰ অভিজ্ঞতা জীৱনক লৈ সেইবিলাকেই আলোচনা কৰি আছিলোঁ কিছুমান। তথাপিও যিখিনি ঘৰত থাকিয়ে প্ৰেক্টিকেল কৰিছোঁ, যিহেতু আমি এতিয়া বৰ্তমান গাঁৱত আছোঁ, গাঁৱলীয়া পৰিৱেশত থাকি মাইণ্ডটো পঢ়িবৰ কাৰণে বহুত বেছি ভাল। এটা শান্ত পৰিৱেশত থাকি মাইণ্ড ৰিডিং কৰিবলৈ বহুত বেছি ভাল আৰু বহুত বেছি সুবিধাজনক, কাৰণ কোলাহলটো বহুত বেছি কম হয় আমাৰ গাঁও অঞ্চলত। চ' বন্ধুসকল, আজি ইমানেই। নমস্কাৰ।